তাৰনো বয়স কিমান হৈছে, সি কি কৰিব? এনেকুৱা বহু কথা শুনিছে হয়তো আপুনি আপোনাৰ জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, কম বয়সীয়া যুৱক যুৱতীয়ে বৰ্তমান অসমৰ নাম উজ্বলাইছে। অসম বুলি নহয়, সমগ্ৰ পৃথিৱীতে কিছু কম বয়সীয়া যুৱক যুৱতীয়ে জ্যেষ্ঠসকলে কৰিব নোৱাৰা কাম কৰিছে। গতিকে কেৱল অভিজ্ঞতা নহয়, কেৱল কৰ্মনিষ্ঠাহে এটা সফলতাৰ মূল মাপকাঠি হ'ব পাৰে। আজি কেইটামান উদাহৰণ দিব বিচাৰিছোঁ। শেহতীয়াভাৱে অসমৰ ৰিয়ান পৰাগ এক চৰ্চিত নাম, কাৰণ ভাৰতীয় ক্ৰিকেট দলত জিম্বাবুৱেৰ বিৰুদ্ধে যিখন যুঁজ হ'ব, সেই যুঁজত ভাৰতীয় টীমটোৰ লগত থাকিব ৰিয়ান পৰাগ। ৰিয়ান পৰাগৰ বয়স হৈছে 22 বছৰ। ঠিক তেনেধৰণে ইয়াৰ পূৰ্বে অসমৰ পৰা স্থান লাভ কৰিছিল উমা চেত্ৰীয়ে। উমা চেত্ৰীৰ বয়স হৈছে মাত্ৰ 21। লাভলিনাৰ কথা সকলোৱে জানে, লাভলিনাৰ বয়স হৈছে 26। হিমা দাসৰ বয়স হৈছে মাত্ৰ 24। অৰ্থাৎ 21 বছৰীয়া উমা চেত্ৰী, 22 বছৰীয়া ৰিয়ান পৰাগ, 24 বছৰীয়া হিমা দাস আৰু 26 বছৰীয়া লাভলিনা মাত্ৰ কেইটামান উদাহৰণহে। ঠিক তেনেধৰণে আমি ভাৰতীয় প্ৰেক্ষাপটত যদি চাওঁ, তেতিয়াহ'লে 7 গৰাকীকৈ নৱাগত বা নৱপ্ৰজন্মৰ 30 বছৰৰ তলৰ প্ৰতিনিধিয়ে এইবাৰ নিজৰ নিজৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছে। আজি আমি ক'ব বিচাৰিছোঁ আন এটা উদাহৰণ। তিলক মেহতা 15 বছৰীয়া। 15 বছৰীয়া ল'ৰা এটা সততে বিভিন্ন ধৰণৰ আলোচনাত স্থান লাভ কৰিবলৈ সুযোগেই নাপায়। কিন্তু তিলকে কৰি দেখুৱালে আপুনি মই কৰিব নোৱাৰা বহু কাম। প্ৰথমে পাৰ্চেল ডেলিভাৰী কামত সি ব্যস্ত হৈছিল। বৰ্তমান 100 কোটি টকীয়া প্ৰতিষ্ঠানৰ মুৰব্বী আৰু তিলকৰ অধীনত বৰ্তমান বহুজনে কাম কৰি আছে। আন এটা উদাহৰণ হৈছে 28 বছৰীয়া আৰমান মালিক। বৰ্তমান সময়ছোৱাত বলিউডৰ এক চিনাকি পৰিচয় আৰমান মালিক। অৰ্থাৎ সংগীতৰ ক্ষেত্ৰতেই হওক, ক্ৰীড়া ক্ষেত্ৰতেই হওক, উদ্যোগৰ ক্ষেত্ৰতেই হওক বা অভিনয় ক্ষেত্ৰতেই হওক, যিসকলৰ বয়স কিন্তু নিচেই কম। ইচ্ছা, একাগ্ৰতা আৰু অধ্যাৱসায়ে প্ৰত্যেকটো কামত সফলতা দিয়ে। আপোনালোকে ভবা সেই কামটো ডাঙৰজনে কৰিব নোৱাৰিলেও কেতিয়াবা সৰুজনেও কৰিব নোৱাৰিব বুলি ভবাটো আচলতে আপোনাৰ ভুল।